আজি আমি ক্লোজ ইকনমি আৰু ওপেন ইকনমিৰ যেটো বেসিক কনসেপ্ট হেইটো চাম। সো প্ৰথমতে হ'ব ক্লোজ ইকনমি। ক্লোজ ইকনমিক অসমীয়াত কয় বন্ধ অৰ্থনীতি বুলি। অৰ্থনীতি মানে কি? লেনদেন বা ব্যৱসায় এইবিলাক হৈছে অৰ্থনীতি। এতিয়া অৰ্থনীতিৰ আগত বন্ধ লগাই দিলে সেইটো কি বুজায়? যে কোনো ধৰণৰ ব্যৱসায় নাই, কোনো ধৰণৰ লেনদেন নাই। আৰু এইটো বস্তু মই এই ডায়াগ্ৰামত সহায়ত ধুনীয়াকৈ মানে বুজাই দিছো। ধৰি লওক এইটো পৃথিৱী, মানে এইটো যে গোলাকাৰটো এইখন হৈছে পৃথিৱী আৰু এইবিলাক মানে কাউন্ট্ৰি। এই যে স্কুৱেৰ বিলাক আছে, স্কুৱেৰ মানে কি মানে চতুৰ্ভুজ বিলাক, এইবিলাক চব মানে কাউন্ট্ৰি এখন এখন ধৰি লোৱা হ'ল। ধৰি লৈছো যে ইয়াত বন্ধ অৰ্থনীতি চলি আছে, মানে ক্লোজ ইকনমি চলি আছে। সো আল্টিমেটলি এইবিলাক দেশে কি কৰিব? এই দেশবিলাকৰ ভিতৰত যিবিলাক বস্তু উৎপাদন হ'ব সেইবিলাক সিহঁতে নিজে কনজিউম কৰিব, আকৌ নিদিয়ে। মানে এইখন দেশক নিদিয়ে, এইখন দেশক নিদিয়ে। মানে কোনেও কাৰো লগত কোনো ধৰণৰ শ্বেয়াৰ নকৰে, মানে বিজনেছ নকৰে। সিহঁতে নিজক নিজে কনজিউম কৰি থাকিব। সেইটোৱে হৈছে ক্লোজ ইকনমি। আমাৰ ভাৰতখনো 1991ৰ আগলৈকে ভাৰতখনো ক্লোজ ইকনমি আছিলে। ইয়াত কেনেকুৱা আছিলে? ভাৰতত যিবিলাক কোম্পানী থাকে সেইবিলাকে যি বস্তু বনায় সেইবিলাক কেৱল ভাৰতৰ মানুহৰ কাৰণেহে বনায়। বাহিৰৰ দেশৰ লগত কোনো লেনদেন নাই, বাহিৰক নিদিয়েও আৰু বাহিৰৰ পৰা নানেও। ফৰ এক্সাম্পল, মানে এতিয়া টিভি চালে কিমানবিলাক চেনেল দেখা পায়, বহুত চেনেল আহে। কিন্তু 1991ৰ আগত ভাৰতত কেৱল এটাই চেনেল আছিল, সেইটো হৈছে দূৰদৰ্শন। কাৰণ কি? আৰু সেইটো চৰকাৰী চেনেল আছিলে, কাৰণ ক্লোজ ইকনমি আছিলে। কোনো ইনভেষ্টমেণ্ট নাই, কোনেও তাত মানে নিৱেশ নকৰে, মানে ইনভেষ্টমেণ্ট নকৰে। সো চৰকাৰে যি চেনেল খুলি থৈ দিছে সেই চেনেলটোৱে চলি আছে। তেনেকৈ বিভিন্ন গাড়ীৰ ব্ৰেণ্ড হওক বা জোতা চেণ্ডেল, এই ব্ৰেণ্ড বিভিন্ন ব্ৰেণ্ড পাওঁ। এতিয়া 1991ৰ আগত এইবিলাক ব্ৰেণ্ড নাছিলে, পুমা, এডিডাছ যি নহওক সেইবিলাক ব্ৰেণ্ড নাছিলে। কাৰণ কিয়? ক্লোজ ইকনমি আছিলে। বাহিৰৰ পৰা কোনো বস্তু নাই, ভাৰতে যিবিলাক বস্তু নিজে বনায় সেইবিলাকৰ ব্যৱহাৰে চলি আছিল। আৰু এইটো হৈছে ক্লোজ ইকনমিৰ বেসিক কনসেপ্ট, মানে কাৰো লগত লেনদেন নাই, নিজে বনাম নিজে খাম, বনালে খাম নবনালে নাই, বাছ তেনেকৈ চলি আছিল 1991ৰ আগলৈকে। 1991ৰ পাছত ডক্টৰ নৰসিম্হা ৰাও যেতিয়া প্ৰাইম মিনিষ্টাৰ হ'ল, তেখেতৰ মানে আণ্ডাৰত এই ওপেন ইকনমি ষ্টাৰ্ট হ'ল। তেখেতে ৰিফৰ্ম কৰিলে LPG বুলি। এই সম্পৰ্কে মই নেক্সট ভিডিঅ'ত ক'ম, কিন্তু বৰ্তমান এইটো জানি থৈ দিয়া ভাল যে 1991ত ইণ্ডিয়াত ইকনমিক পলিচি ৰিফৰ্ম হৈছিল, আৰু সেইটো LPG বুলি কয়। লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন, এই সম্পৰ্কে ক'ম। এতিয়া ওপেন ইকনমি হ'লে কি হয়? ওপেন ইকনমি হ'লে কি হয়? ক্লোজ ইকনমিৰ উল্টা হয়, যে আমি কিবা এটা বনাইছো আৰু আমি সেই বস্তুটো বেলেগৰ লগত শ্বেয়াৰ কৰিম। যদি আমাৰ এক্সেছ থাকে, মানে সাৰপ্লাছ থাকে, মানে বেছিকৈ থাকে, তেতিয়া আমাক যিখিনি লাগে সেইখিনি ৰাখি আমি বেলেগক দিম, আৰু তাৰ বিনিময়ত আমি বেলেগৰ পৰা কিবা এটা ল'ম, আৰু সেইটো হৈছে ওপেন ইকনমি। এই ডায়াগ্ৰামটো হয় চাব গ'লে এই যে বন্ধ হৈছে ডায়াগ্ৰামবিলাক, এইবিলাক খুলি দিওঁ, এইবিলাক এই দেশবিলাকে কি কৰে? ইহঁতৰ দৰ্জাবিলাক খুলি দিয়ে যে আমি এতিয়া বিজনেছ কৰিম, মানে আমি এতিয়া বিজনেছ কৰিম, আমাৰ এইটো বস্তু নাই, গতিকে আমাক এইটো বস্তু দিয়া, তোমালোকে এইটো বস্তু লোৱা। মানে লেনদেন চলে, পৃথিৱীৰ বিভিন্ন দেশৰ লগত বিভিন্ন লেনদেন চলে, যিকোনো বস্তুৱে নহয় কিয়। আৰু সেইটো হৈছে ওপেন ইকনমি। আৰু এইটো হৈছে ওপেন ইকনমি আৰু ক্লোজ ইকনমিৰ বেসিক কনসেপ্ট। ইয়াৰ নেক্সট ভিডিঅ'ত মই এইচএছ সেকেণ্ডৰ এই যিটো লেচন 7 নম্বৰ লেচন, সেই অনুযায়ী যিবিলাক টপিক থাকে তাৰ যি বেসিক কনসেপ্ট সেইখিনি মই দি যাম। তাৰ ভিতৰত কিবা যদি আৰু বেলেগ কিবা বুজি নোপোৱা থাকে, বেলেগ কিবা মানে চেপ্টাৰৰ, মোক যদি কমেণ্ট বক্সত আহি কৈ দিয়ে, মই এইখিনি মানে বুজাবলৈ চেষ্টা কৰিম। সো আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা চেনেলটো, আৰু লগতে শ্বেয়াৰ কৰিবা। ধন্যবাদ।